এক সুন্দৰ সন্ধিয়া, খুব ধুনীয়া পৰিৱেশ। এখন ব্যস্ত চহৰত বহি মই কবিতা পাঠ কৰিম, ৰাজপথৰ কবিতা। সকলোকে স্বাগতম জনাইছোঁ। কবিতাটো পাঠ কৰিবলৈ ওলাইছোঁ, জীৱনৰ দৌৰ। থমকি ৰোৱা নাছিলোঁ কেতিয়াও, থমকি নৰওঁ। আচলতে আমি ক'তো ৰৈ থাকিব নোৱাৰোঁ। দায়বদ্ধতাই আমাক লৈ ফুৰে সকলোতে, গাঁৱৰ পৰা চহৰলৈ, চহৰৰ পৰা ব্যস্ত বজাৰলৈ, বজাৰৰ পৰা আকৌ ঘৰলৈ, ঘৰৰ পৰা আকৌ। আচলতে আমিবোৰ সৌৰজগতৰ গ্ৰহবোৰৰ দৰে, একো পাবলৈও নাই, একো দিবলৈও নাই। তথাপি আমি ঘূৰি ফুৰোঁ সূৰ্যৰ দৰে সত্যৰ চাৰিওফালে। এইখিনিতে মনত পৰিল, সূৰ্যৰ সৈতে সত্যৰ তুলনা কৰা হৈছে। কিয় জানে? সত্যত থাকে সহনশীলতা, সত্য পোহৰৰ দৰে উজ্জ্বল, আৰু সূৰ্যটো পোহৰৰ প্ৰেমিক। আকৌ মনত পৰিল, সূৰ্যৰ প্ৰেম পোহৰৰ সৈতে, মোৰো প্ৰেম পোহৰৰ সৈতে। এন্ধাৰৰ অস্তিত্বক নস্যাৎ কৰিবলৈ পোহৰৰ যুঁজ ৰাতিৰ সৈতে। মই যে ঘূৰি ফুৰিছোঁ এতিয়া, সূৰ্য, সত্য, পোহৰ, প্ৰেম, এইবোৰৰ মাজতেই। বুজিছে, এইবোৰো দায়বদ্ধতা। সেই যে গাঁৱৰ পৰা চহৰলৈ, চহৰৰ পৰা ব্যস্ত বজাৰলৈ, বজাৰৰ পৰা আকৌ ঘৰলৈ, ঘৰৰ পৰা আকৌ। ঠিক তেনেকুৱাই কথাবোৰ, বুজিছে, জীৱনৰ দৌৰ। ধন্যবাদ জনাইছোঁ। ছিকিম ৰাজ্যৰ গেংটক চহৰৰ ব্যস্ত এটি অঞ্চল, মহাত্মা গান্ধী মাৰ্গ, তাতেই বহি আজি ৰাজপথৰ কবিতা পাঠ কৰিছোঁ। আৰু এই স্থানৰ পৰা মই সকলো কবি বন্ধুক, কাব্যপ্ৰেমীকে অন্তৰৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ধন্যবাদ।